হেপী হলি মনি বাইদেউ ও চাম মই যাম ৰ'ব নোৱাৰিবি নোৱাৰিম চা সময় চাকৰি কিমান কৈছা মই আজি গম পাইছো চা এখন পাই লাষ্ট ট্ৰেইনিং মই যাম মই নকওঁ চা কামাণ্ডোৰ এইটো লাষ্ট ট্ৰেইনিং আৰ্মছ ট্ৰেইনিং আৰ্মছ মানে চা বন্দুক সেইটো কৰিম চা ৰেডি ধৰি ল তোৰ হাতত বাছ এতিয়া মই কি কৰিম প্ৰথমে পজিশ্যন লওঁ হ'ল হাতখন ধৰি এই ঘূৰাই হ'লনে দি মাৰি দিলোঁ এতিয়া তই কৰ মই উগ্ৰপন্থী তই কামাণ্ডো অঁ দে দেশ প্ৰেমটো আন মনত খং আন দেশৰ কাৰণে চবকে মাৰি পেলাব পাৰ কাকো চিনি নাপাওঁ দে আন খংটো আন অঁ এনে খং উঠি আছে যাওঁ যদি যেন যা খংটো আন তোক কোনোবাই আঘাত কৰিছে কামাণ্ডো তই বঢ়িয়া বঢ়িয়া মোক সঁচাকৈ মাৰিছ কিয় এডাল খা পাইছে মই খাই কি কৰা খা পাম তাক সেইডাল দিবচোন এই দুকুলি বাদ দে টোপুলি নহয় অ' ডাফলি এই খা পালে দুকুলি বাদ দে দুকুলি বজা দুকুলি বজা এই হ'ব উঠিছে ছাৰ এয়া ডিউটি মাৰিছা চিলিপিলিকা টোপনিটো আহি গ'ল আৰু হা এইটো যদি চিলি মিলি আচল টোপনিটো কেনেকুৱা হ'ব চিচি এডাল তুমি কি পিন্ধি আহিছা ফ্ৰক পিন্ধি আহিছো হোষ্টেল নিচিনা লাগিছে নাই বা তলফালৰ পৰা হাৱা মাৰিলে চেচ চা এখন তোলাচোন চাওঁ সদায় কি একেটা কথা কৈ থাকিম নেকি চাকৰি কৰিব মন আছে নাই আপোনাৰ শান্ত হওকচোন মই কথাটো বুজাই দিম আপোনাক এই দাদা নহয় ছাৰ ঘৰুৱা সম্পৰ্ক টানাত নানিবা ছাৰ বুলি মাতা ছাৰ দাদা নহয় ছাৰ কোন দেখি আছিলো দিন দুপৰতে এনেকে ইউনিফৰ্ম পিন্ধি সপোন দেখিবলৈ লাগিল চেষ্ট তই ব্ৰেইন গ'ল ওলাই আহিছ না বেগেটা লৈ যাওঁ কলৈ পগলা ফাটে